হেই গাইজ, কি খবৰ? আপোনালোক আশা সকলো ভালে কুশলে আছে, মোৰো ভাল। আৰু মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আৰু ভাল ভাল কমেণ্ট দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি মই আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা বলৰ খেল লৈ। মই আপোনালোকক এটা প্ৰমিছ কৰিছিলোঁ সেইদিনাখন যে মই মোৰ এনিভাৰ্চাৰী গিফ্ট হিচাপে এটা আপোনালোকক খেল শিকাম। আৰু আজি সেই বলৰ এটা খেল লৈ আহিছোঁ, যিটো প্ৰায়বোৰ মেজিচিয়ানে কৰি থাকে, প্ৰায়বোৰ মেজিচিয়ানে ষ্টেজত কৰি থাকে। কালাৰ চেঞ্জিং বল, এটা বলৰ কালাৰ চেঞ্জ হৈ যায়, বগাৰ পৰা ৰঙা, ৰঙাৰ পৰা হালধীয়া বা হালধীয়াৰ পৰা ৰঙা, বিভিন্ন ধৰণৰ চেঞ্জ হৈ থাকে। তো আজি মই শিকাবলৈ গৈ আছোঁ এই কালাৰ চেঞ্জিং বলটোনো কেনেকৈ হয় ষ্টেজত, সেই বস্তুটো মই শিকাবলৈ গৈ আছোঁ। ভালকৈ শিকাম, থৰলি শিকাম, ভালকৈ মন দি চাব ভিডিঅ'টো আৰু ভালকৈ শিকিব। আৰু ভিডিঅ' কৰাৰ পিছত, প্ৰেক্টিছ কৰাৰ পিছত ভিডিঅ' মোলৈ চেণ্ড কৰিব। মই ডেফিনেটলি আপোনালোকক আৰু ইম্প্ৰুভমেণ্ট কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ ভিডিঅ'বোৰ চাই, যদি কিবা তাত ভুল ক্ৰুটি থাকে। চ' বলক যাওঁ, কেনেকৈ পাৰফৰ্মেঞ্চ কৰে মই পাৰফৰ্মেঞ্চটো দেখাই ল'ম, তাৰপিছত আপোনালোকক শিকাই দিম কালাৰ চেঞ্জিং বল। চ' গাইজ, আপোনালোকে দেখিলে মই এটা ষ্টেজৰ এক্ট এটা কৰি দেখালোঁ। মানে ষ্টেজত প্ৰায়বোৰ মেজিচিয়ানে এইটো এক্ট কৰে যে কালাৰ চেঞ্জিং বল, এটা বলৰ কালাৰ কেনেকৈ চেঞ্জ হয়, তাৰ আগতে বলটো গায়ব হৈ কৰি দেখুৱাই অলপমান, তাৰপিছত বলটো কালাৰ চেঞ্জ কৰি এখন ৰঙা ৰুমাল সহায়ত হালধীয়া বলটো ৰঙা কৰি দিয়ে। কেনেকৈ কৰে এই খেলটো, সেইটো আজি মই শিকাবলৈ গৈছোঁ। এইটো ষ্টেজ মেজিক হয়, বহুত মেজিচিয়ানে এইটো ষ্টেজত দেখায়, আৰু আজি মই ক'বলৈ গৈ আছোঁ এই খেলটো কেনেকৈ কৰে। তাৰ আগতে কেইটামান কথা মই কৈ ল'ব বিচাৰোঁ। আকৌ এবাৰ আপোনালোকক এটা মোৰ ফালৰ পৰা ডাঙৰ এটা বিগ থেংকছ, এটা বহুত বহুত ধন্যবাদ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই মোক ভাল পায়, মোক লাইক কৰে, মোক কমেণ্ট দিয়ে, আৰু বহুতখিনি মোক মেছেজ কৰি থাকে মন দা ভাল ভাল মেজিক শিকাই যাব। কিন্তু এটা কথা কৈ দিওঁ, মই চব মেজিক ইয়াত শিকাব নোৱাৰিম, কাৰণ এইটো এটা পাব্লিক চেনেল হয়, আৰু মেজিকটো যদি মই এনেকৈ চব শিকাই দিওঁ এটা মানে খোলা বস্তু হৈ যাব। গতিকে মেজিকৰ ছিক্ৰেচিটোৱে মেইন। যদি আপোনালোকে প্ৰফেচনেলি মেজিক শিকিব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে, ডেছক্ৰিপশ্যনত মোৰ নম্বৰ দিয়া আছে, আপুনি মোক হোৱাটছআপ কৰিব, ফোন নকৰিব, হোৱাটছআপ কৰি পেলাই যদি সঁচাকৈ আপোনালোকে আগ্ৰহী দেন আপোনালোকে মেজিক শিকিব পাৰে। এতিয়া আমি যাওঁ খেলটোৰ ফালে। খেলটোত কি কৰিলোঁ, কেনেকৈ কৰিলোঁ। তো প্ৰথম পাৰ্টটোলৈ যাওঁ। আমি কি কৰিলোঁ, প্ৰথমতে মই আহিলোঁ ষ্টেজলৈ। ছাপ'জ মই এতিয়া ষ্টেজত আছোঁ, আহি পেলাই মই এটা হালধীয়া ৰঙৰ বল অডিয়েঞ্চক বাৰে বাৰে দেখালোঁ। এইকাৰণে লৰাই থাকোঁ বা এইকাৰণে ওচৰৰ পৰা বাৰে বাৰে দেখাওঁ যে মানুহৰ মনৰ ভিতৰত এইটো ৰেজিষ্টাৰ কৰোঁ যে এই বলটো হালধীয়া আৰু পিয়'ৰ প্লাষ্টিকৰ বল, আৰু এইটো কেতিয়াও ৰং সলনি নহয়। এইটো বস্তু মই ক্লিয়াৰলি দেখাই দিওঁ যে এইটো হালধীয়া ৰং এটা বল আছে। তাৰপিছত মই কি কৰোঁ, এইদৰে হাতখন কৰোঁ। প্ৰথমবাৰ বলটো ইয়াত ভৰাই পেলাই হাতখন এইদৰে কৰোঁ। প্ৰথমবাৰত একো নহ'ল, আচৰিত, একো নহ'ল, বলটো একো চেঞ্জ নহ'ল। ছেকেণ্ডবাৰ যেতিয়া মই কৰিছোঁ, হাতখন এইদৰে ভৰাইছোঁ, তেতিয়া হাতখন ঠিকেই মুঠি মাৰিছোঁ, কিন্তু ইয়াত বলটো নাইকিয়া হৈ যায়। ইয়াত মই কি কৰিলোঁ, ইয়াত মই বলটো এইদৰে ল'লোঁ, হাতখন এইদৰে সোমোৱাৰ সময়ত এই ৰোল কৰি পেলাই একচুৱেলি বলটো মোৰ ইখন হাতত সোমাই যায়, আৰু এইখন হাত এনেই মুঠি বন্ধ কৰি দিওঁ, এইদৰে বলটো থাকি যায় মোৰ ইয়াত। বুজি পাইছে? আকৌ এবাৰ দেখাইছোঁ। বলটো ল'ব, এইদৰে ৰোল কৰিব। প্ৰথমবাৰ একো নাই, ধৰি ল'ব, অডিয়েঞ্চে গম পালে যে একো নহ'ল, চেঞ্জ নহ'ল। ছেকেণ্ডবাৰ ৰোল কৰোঁতে বলটো যিখন হাতেৰে ৰোল কৰিছে সেইখন হাতলৈ গুচি আহিব, আৰু মুঠিটো বন্ধ হৈ যাব এইদৰে এনেই, যাতে অডিয়েঞ্চৰ লাগক যে বলটো আছে। তাৰপিছত অলপ মোহাৰি পেলাই গ্ৰেব কৰি বলটো নাইকিয়া হৈ গ'ল, আৰু লগে লগে আপুনি আপোনাৰ হাতৰ তলৰ পৰা বলটো উলিয়াই দিব। গম পালে কিদৰে হ'ল? আকৌ এবাৰ দেখাইছোঁ, আপোনালোকে ভালকৈ বুজি লওক কিদৰে কৰি। কিন্তু কিনাৰ পৰা যদি আমি চাওঁ কি হ'ব, এইদৰে বলটো গ'ল, বলটো এইখন হাততে থাকি গ'ল, আৰু এইখন এনেই মুঠি মাৰিলোঁ, আৰু এই ছাইডৰ পৰা অডিয়েঞ্চে দেখিলে ভাবিব যে বলটো ইয়াত আছে, কিন্তু বলটো আচলতে মোৰ হাতৰ ভিতৰত আছে। এইদৰে এনেকৈ অলপ মন্ত্ৰ মৰাৰ নিচিনা হাতখন লৰালোঁ, তাৰপিছত দেখালে যে বলটো একেবাৰে গায়ব হৈ গৈছে। ঠিক আছে, কমপ্লিটলি
বলটো গায়ব নাও এতিয়া নেক্সট পাৰ্টলৈ আহোঁ যে এইটো এটা ফাৰ্ষ্টতে সাধাৰণ এটা ট্ৰিক দেখাই দিলোঁ তাৰপিছত এতিয়া মেইন খেলটোলৈ আহোঁ যে কালাৰ কেনেকৈ চেঞ্জ কৰা যায় টেপৰ ভিতৰৰ পৰা থকা এটা ৰঙা বল আগতে হাতত পাম্প কৰি থ'ব এইদৰে আমি যিটো বস্তু হাতত ধৰি ৰাখোঁ এইটো কোৱা হয় মেজিকৰ ভাষাত পামিং বুলি ইয়াক কোৱা হয় পামিং বুলি এই বলটো এইদৰে হাতত থাকি যায় আৰু অডিয়েঞ্চে এইফালৰ পৰা চালে গম নাপায় ইয়াক কোৱা হয় পামিং বুলি তো আমি কি কৰিম এইদৰে বলটো গায়ব কৰিলোঁ এইদৰে ওলালে আৰু এইদৰে অডিয়েঞ্চক দেখাওঁতে এই হাতখন দি পেলাই টাৰ্ণ হৈ পেলাই আমি ৰঙা বলটো উলিয়াই ল'লোঁ এতিয়া ৰঙা বলটো জেপৰ পৰা আমাৰ ওলাই গ'ল আৰু এইখন হাতত থাকি গ'ল আমি লগে লগে হাতখন টাৰ্ণ কৰিলোঁ এইদৰে আৰু হালধীয়া বলটো এইদৰে ধৰিলোঁ এতিয়া মানুহে দেখি আছে হালধীয়া বল এটা মোৰ ওচৰত আছে কিন্তু মানুহে মোৰ হাতৰ ভিতৰত থকা এই ৰঙা বলটো দেখা নাই গম পাইছে নাও আগৰ দৰে একেই সেম ফৰ্মুলা কৰিম প্ৰথমবাৰ হালধীয়া বলটো ভৰাই দিলোঁ অলপ মন্ত্ৰ মাৰিলোঁ একো চেঞ্জ নহ'ল মানুহে হাঁহিলে একো নহ'ল একো প্ৰব্লেম নাই আপুনিও হাঁহিলে একো চেঞ্জ নহ'ল এইবাৰ হ'ব মেজিক এইবাৰ আমি কি কৰিম আকৌ হাতখন এইদৰে এইবাৰ ৰোল কৰোঁতে এই ৰঙা বলটো ইয়াত এৰি দিম এখন হাতৰ মুঠিৰ ভিতৰত আৰু হালধীয়া বলটো এইখনত লৈ ল'ম গম পালে ইয়াত হালধীয়া আহি গ'ল ইয়াত থাকিলে ৰঙাটো কিন্তু মানুহে ভাবি আছে ইয়াত হালধীয়া আছে বুলি আকৌ এবাৰ দেখাওঁ ওচৰৰ পৰা ৰঙা থাকিলে হাতৰ ভিতৰত হালধীয়া থাকিলে আপোনাৰ ইয়াত এইদৰে ৰোল কৰিছোঁ ৰঙাটো গুচি গ'ল ইয়াত হালধীয়া গুচি আহিলে ইয়াত গম পাইছে আৰু মানুহে ভাবিছে যে ইয়াত হালধীয়া আছে একচুৱেলি ইয়াত আছে ৰঙা হালধীয়াটো ইয়াত গুচি আহিলে এতিয়া এই হালধীয়াটো আঁতৰাব লাগিব নহ'লে মানুহে দেখা পাব গতিকে আমি ৰুমালখন অনাৰ বাহানাত এই ৰুমালখন ৰঙা ৰুমালখন উলিয়াব লওঁতে হালধীয়া বলটো ইয়াত পেলাই দিলোঁ দেখা নোপোৱাকৈ আৰু ৰঙা ৰুমালখন ধুনীয়াকৈ উলিয়াই আনিলোঁ দেখাই দিলোঁ বাৰে বাৰে যে চাওক এখন খালী ৰঙা ৰুমালেৰ একো নাই ইয়াত হালধীয়া বলটো আছে আৰু হালধীয়া বলটোৰ ওপৰত যদি আমি এই ৰঙা ৰুমালখন দি পেলাই অলপ মোহাৰি টানি দিওঁ এই হালধীয়া বলটো হৈ গ'ল ৰঙা বল গম পালে তো হালধীয়া বলটো কিদৰে ৰঙা বল হৈ গ'ল একেবাৰে সহজ আপোনাক মাত্ৰ লাগে দুটা বল বেলেগ বেলেগ কালাৰৰ বল আৰু লাগে এখন ৰুমাল ৰঙা ৰুমাল চ' এইটো সহজে আপুনি কৰিব পাৰিব ঘৰতে আৰু ষ্টেজত এইটো বৰ ধুনীয়া লাগে মানুহ আচৰিত হৈ যায় ট্ৰাই কৰিব এইটো ষ্টেজৰ খেল আছিলে আশা কৰোঁ খেলটো ভাল পালে প্ৰেক্টিছ কৰিব আৰু প্ৰেক্টিছৰ ভিডিঅ'বিলাক মোলৈ পঠিয়াব ইয়াত কি হয় আপোনালোকে কিমান চিৰিয়াছলি প্ৰেক্টিছ কৰিছে মই গম পাওঁ আৰু যিবিলাক সঁচাকৈ ভালকৈ মন দি শিকিব বিচাৰে তেওঁলোকক মোৰ ফালৰ পৰা মই গিফ্ট দিম মেজিকৰ বহুত টিচিং ভিডিঅ'জ দিম বহুত ধৰণৰ বস্তু দিম ত' আপোনালোকে মন দি শিকক আৰু এই খেলটো প্ৰেক্টিছ কৰক আৰু প্ৰেক্টিছ কৰি পেলাই মোলৈ পঠিয়াব কেনেকুৱা হয় মই চাই পেলাই আপোনালোকক কমেণ্ট দিম ঠিক আছে যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব চ' আজি এই কালাৰ চেঞ্জিং বল এফেক্টটো কেনেকুৱা পালে মোক জনাব এতিয়ালৈ আহিছোঁ বাই বাই